হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই বনাম বইল পিঠা। বইল পিঠা কেনেকৈ বনাওঁ আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। আপোনালোকে হয়তো খাই এইটো পিঠা, কিন্তু মই কেনেকৈ বনালোঁ আজি, সেইকাৰণে দেখুৱাব মন গ'ল, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব মন গ'ল, দেখুৱালোঁ। আৰু মই লৈছোঁ সেইটো বাতিৰে 4 কাপ, মিডিয়াম চাইজৰ বাতিৰে 4 কাপ চাউলৰ গুড়ি লৈছোঁ আৰু অলপ নিমখ লৈছোঁ আৰু এটা নাৰিকল ৰুকি লৈছোঁ। এতিয়া গোটেইখিনি মই মঠি ল'ম। চাই থাকিব আপোনালোকে মই কেনেকৈ কি কৰোঁ। আৰু কোনে কোনে এইটো পিঠা খাই ভাল পায় মোক কমেণ্ট কৰি ক'বচোন। মোৰ কিন্তু বহুত ভাল লাগে এইটো পিঠা খাই, বহুত ভাল পাওঁ মই। আৰু এতিয়া মই পানী লৈছোঁ, পানীখিনি ভালকৈ মঠি ল'ম গোটেইখিনি। আৰু আপোনালোকে এতিয়ালৈ যোনে যোনে মোৰ ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব। তেতিয়া মোৰ ভিডিঅ'ৰ সকলো ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু এতিয়া মোৰ মঠা হৈছে, ইমানখিনি হ'লে হ'ব, বেছি পানী দিব নালাগে। আৰু এতিয়া মই লাৰু কৰিম। আৰু এতিয়া মই বাকীখিনি কৰি লওঁ। মই এতিয়া লৈছোঁ কেৰাহী এটাত পানীখিনি উতল আহিব দিম। উতল আহিলেহে মই পিঠাখিনি দিব পাৰিম। আৰু এতিয়া মই পিঠাখিনি বনাই লওঁ। পানীখিনি উতলিব দিছোঁ। আৰু মই এনেকৈ, আপোনালোকে বেলেগ শ্বেপ দিলেও দিব পাৰে, আপোনালোকৰ নিজা কথা। মই এনেকৈয়ে দিলোঁ। আৰু যোনে যোনে এনেকৈ খোৱা নাই, খাই চাব। বইল পিঠা বহুত ভাল লাগে। আৰু এতিয়া মই গোটেইখিনি কৰি লওঁ। আৰু মোৰ গোটেইখিনি কৰা হ'ল। এতিয়া মই পানীও উতলিছে, এতিয়া মই পিঠাখিনি দিম, এখন এখনকৈ দিম গোটেইখিনি। আৰু এতিয়া মই দিলোঁ গোটেইখিনি। চাই থাকিব আপোনালোকে শেষলৈ ভিডিঅ'টো। আৰু এতিয়া মই ঢাকনি দি থৈ দিম, উতলিব দিম ভালকৈ, উতল অহালৈ। আৰু মই মাজে মাজে চাই আছোঁ পিঠাটো সিজিছে নে হৈছে নে নাই। আৰু এতিয়া আমাৰ পিঠা হৈছে, আমাৰ পিঠাৰে দি খাব পৰা হৈ গ'ল। বইল পিঠা এনেকুৱা ধুনীয়া হৈছিল খাব। এতিয়া আপোনালোকে ক্ৰীমেৰে খায়, গাখীৰে খায়, চেনি যিয়েৰে খাব পাৰে। ক্ৰীমেৰে খালে বেছি টেষ্টি লাগে, বহুত ধুনীয়া লাগে। আৰু এতিয়া হৈ গৈছে, ধুনীয়া হৈছে পিঠা খাবলৈ। আৰু আপোনালোকৰ কেনে লাগিল কমেণ্ট কৰি ক'ব। আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।